हेलो बंधुगण नमस्कार आपनालोक सकलोके मोर एपी पेजলৈ স্বাগতম জনাল তথা মোৰ ইউটিউব চেনেল আছে সেই অসমী ব্লগছ নামৰ তালৈকে স্বাগতম জনাল দুইটাৰ কাৰণে ভিডিঅ'টো মই জনালো কাৰণ তাৰ মানে ভিউৱাৰ্ছ আৰু ইয়াৰ ভিউৱাৰ্ছ বেলেগ হ'ব পাৰে সেই কাৰণে আৰু বন্ধুসকল আজি মানে ইমান ভাল লাগি আছে ন কাৰণটো কিয় জানে নে এটা বিশেষ কাৰণত আচ্ছা মই কাৰণটো পিছলৈ কৈ আছো নালাগে দিয়া এতিয়াই কৈ দিওঁ কাৰণটো হ'ল আজি ইমান দিনৰ মূৰত বৰষুণ পৰিছে অকল মোৰ কাৰণে সেয়া ভাল দিন নহয় সকলোৰে কাৰণে এইটো মানে ভাল দিন বুলি ক'ব লাগিব তৃপ্তিৰ দিন হয় ইমান গৰম সহ্য কৰি থাকিব লগা আছে 45 কৰবা 40 এতিয়ালৈকে আপটো গৈছিলে গতিকে আজি ফাইনেলি ওপৰৰ পৰা বৰষুণ আহি গ'ল আৰু এটা কুল ঠাণ্ডা কুল এয়া দীঘল চোলা পিন্ধি লৈছোঁ আৰু এটা মজা বস্তু খাম আজি বন্ধুসকল আৰু এই মজা বস্তুটো হ'ল গাহৰি যিটো নেকি আমাৰ ফেভৰেট হয় যেটো বতৰটো ঠাণ্ডা পৰিছে সেইকাৰণে গাহৰি আজি বনাবলৈ লৈ আছোঁ আৰু এইকেইদিন খুব গৰম আছে না গাহৰি চাহৰি এইবিলাক খাব নোৱাৰে মাংস খালে বেছি গৰম হৈ উঠে সেইকাৰণে খোৱা নাছিলোঁ ফাইনেলি আজি বতৰটো ভাল আৰু বহুত দিন হৈ গৈছিলে গাহৰি নোখোৱা তো আজি গাহৰিৰ মাংস বনাম বন্ধুসকল তেনেহ'লে চাই থাকিব আৰু এইখিনি ছুটি ভিডিঅ' মই ইয়াতে ৰাখিছোঁ আৰু যদি এনেদৰে ভিডিঅ' চাবলৈ ইচ্ছা কৰে তেন্তে ফ'ল' কৰি দিব প্লিজ পেজটো তেতিয়া আপোনালোকে পাই যাব ৰখিছোঁ অলপ সময়ৰ কাৰণে পুনৰাই লগ পাম